উন্মত্ত লহৰত প্ৰেমৰে মৌন প্ৰবাহন মায়াময় নিশ্বাসৰ মুক্ত আবাহন অ জীৱন 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 অ জীৱন। আজি এটা খুব ভাল খবৰ আছে আমাৰ মৰিয়নি ৰিদম ষ্টুডিঅ' আৰু লগতে NI প্ৰডাকশ্যন এয়া নেকিবুল ইছলাম ডাঙৰীয়া আমাৰ মাজত আজি উপস্থিত হৈছেহি আৰু আমি সকলোৱে মনদ্বীপ মাজুলী আছে লগতে আমি সকলোৱে একগোট হৈ পেলাই আজি ইয়াত এটি কম্পিটিশ্যন পাতিছোঁ আৰু এই কম্পিটিশ্যনটো আপোনাৰ কাৰাওকে গীতৰ কম্পিটিশ্যন আৰু তাৰ লগতে আটাইতকৈ ডাঙৰ খবৰ হৈছে অসমৰ এতিয়া বৰ্তমান হাৰ্টথ্ৰব বুলিয়ে ক'ব লাগিব শংকুৰাজ কোঁৱৰ সেই শংকুৰাজ কোঁৱৰৰ কণ্ঠত মোৰ কথা সুৰেৰে মনদ্বীপ মাজুলী সংগীত আমি গোটেইখিনি একেলগে নেকিবদাৰ প্ৰডাকশ্যন একেলগে আমি আজি এটি গীত উন্মোচন কৰিছোঁ। গীতটিৰ নাম হ'ল অ' জীৱন। অ' জীৱন এই গীতটি আপোনালোকে এটা ইউটিউব চেনেলতে পাব। ইউটিউব চেনেলটো হৈছে মিউজিক চৌল ইউনিভাৰ্ছ। মনত ৰাখিব মিউজিক চৌল ইউনিভাৰ্ছ। সকলোৱে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই চেনেলটোতে অ' জীৱন নামৰ এটি গীত আপোনালোকে উপহাৰ হিচাপে আমি আগবঢ়াইছোঁ আৰু আশা ৰাখোঁ আপোনালোকে গীতটি আদৰি ল'ব আৰু আমাক মৰম দিব আশীৰ্বাদ দিব যাতে আমি আৰু ভাল ভাল কাম কৰি যাব পাৰোঁ আৰু যাতে অসমীয়া সংগীত জগতত যেন নতুন কিবা কিবি যেন আমি কৰিব পাৰোঁ আৰু আমাক শক্তি আপোনালোকৰ এতিয়া শক্তিৰ প্ৰয়োজন আপোনালোকে আমাক শক্তি যোগাই যাওক আৰু আমি ভাল ভাল কাম কৰি গৈ থাকিম।